Hey guys, কি খবৰ আশা কৰো সকলো ভালে আছে আজি ধুনিয়া পৰিবেশ এটাৰ মাজেৰে আপোনালোকক ভিডিওটো আগবঢ়াব বিচাৰিছো ওয়া ভিডিওটো স্টাৰ্ট কৰোতে এয়া দেখিছে নে কি হৈছে ও মোৰ চলে না ই বি মোৰ ভয় লাগে ও অটাই প্লিজ মোৰ তো পিঠিতে উঠিলো এতিয়া না 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 মোৰ ভয় লাগে ঐ একে সৰে মই বি আকৌ তই দিয়া না সেইফালে খেদি দিয়া মোৰ ভয় লাগে দেখিছেনে ভিডিওটো ষ্টাৰ্ট কৰিব লওঁতে একদম কি যে হৈছে আৰু কিনে আকৌ ষ্টাৰ্ট কৰিছোঁ এয়া দেখিছেনে এফালে আপোনাৰ হালধীয়াকে নিশ্চয় ধৰিব পাইছে এতিয়া এই বতৰত মানে এইখিনি সময়ত কি হয় মোৰ মাতটো ভাঙি আছে মানে যোৱা দুদিন ধৰি মোৰ জ্বৰ আৰু চৰ্দি হৈছিল লগতে কাহি মাতটো একেবাৰে এনেকুৱা হৈ গ'ল আজি অকণ ভাল হৈছে এয়া দেখিছে নহয় সৰিহ আৰু এইফালে হালধীয়া এফালেও হালধীয়া সেইফালেও হালধীয়া আৰু মাজতে মই হালধীয়া নহয় সৰি মই ঋতুৱে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ মানুহজনো হালধীয়া হৈ আহিছে দেখাই দিয়া হওঁ তোমাৰ চোৱা গো তুমি একদম হালধীয়া চোলাটো একদম আকৌ আহিলে যোৱা না মোক কামুৰি দিব এই মই সঁচাকৈ খং উঠি যাব আকৌ কৈ দিছোঁ তুমি আঁতৰাই দিব পৰা নাই নি মোৰ আজি ব্লগটো ভংগ কৰিব যেনে পাইছোঁ দেই বাৰু আপোনালোকক সৰিয়হৰ মাজলৈ লৈ যাওঁ একদম সঁচাকৈ লাগে গৈছে নাই চৰে লাগে ঐ কুকুৰ যা তোক লাগে যোৱা নাই তই যাওঁ নাই হে তোৰ ঘৰত চুৰ কৰিব গৈছে বুলি আহিছ নি আকৌ মোৰ হেলমেটটো পালিগৈ নে আঁচু দিচোন তই ঐ যা গৈছ নাই যা চাল একে চৰে গোটেইকেইটা দাঁত হৈ থাকিব আকৌ আহিলি নে তই কেলৈ আহিবলৈ দি মোৰ দুপাট্টাখন ফালি পেলালে চোৱাচোন তুমি হেলমেটটো খাই পেলাব নহয় এইটো যা গৈছ নাই যা আকৌ দি লাগে তোক কুকুৰ লাগিব নি এইটো লৈ যাওকচোন ধৰি পেলাই ঘৰত পুহিবগৈ লৈ যাওক এইটো দৌৰাই মানুহ গৰম কৰি লগাই দিছে হেলমেটটো লৈ আহোঁগৈ নি কুকুৰটোৱে কি কৰিছে জানেনে একদম মানে কামোৰো বুলি একদম গা ওপৰলৈকে জঁপিয়াই দিছে আৰু মই দুপাট্টাখন কি কৰি পেলালে চাওক কামুৰি ফালি পেলালে একদম তই আকৌ আহিলি নে তোক মই তই আকৌ আহিলি হেলমেটটো থৈ গৈছোঁ ইয়াতে ফটো মাৰিবৰ কাৰণে হেলমেটটো একদম কামুৰিবলৈ আহিছে ইমান বদমাছ কুকুৰ এইটো নহয় এইটো কোনোবাই এইটো কোনোবাই পুহিছে হয় শিকাইছে এইটো বহুত বেয়াকৈ শিকাইছে এইটো মানুহক এনেকৈ কামুৰিবলৈ শিকাইছে ইমান বেয়া কুকুৰ থাকেনে বাৰু এতিয়া ৰ'দটো বহুত দিছে আয়ো কুকুৰটোৰ লগত দৌৰোতে ভাগৰি গ'লোগৈ আৰু আপোনালোকক এইফালে দেখাই দিছোঁ চাওক আমি এতিয়া সৰিয়হতলি মাজলৈ সোমাই আহিছোঁ মালিকে নেখেদিলে ৰক্ষা আৰু দেই বাৰু আমি এনেও সৰিয়হতলি মাজলৈ আহিছোঁ যদিও আমি গছকা নাই আলি আহিছোঁ এতিয়া এইখিনিতে মাৰোঁ নেকি ফটো 2 কপিমান মাৰোঁ তাৰপিছত ঘৰলৈ যাওঁগে ভাল লাগিছে নাই তোমাৰ হে মই সদায় ভাবোঁ দেই এফালে অহা যোৱা যিহেতু কৰিয়ে থাকোঁ মই ভাবোঁ যে মানে ইমান ধুনীয়া সৰিয়হখিনি ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে মই বোলো আপোনালোককো দেখাম এদিন
ভিডিঅ' কৰি আৰু ফটো মাৰিম বুলি সদায় ভাবোঁ আৰু অকলে ভালো নালাগে দিয়কচোন। তো আজি ফাইনেলি আপোনালোককো দেখাব পালোঁ আৰু ময়ো ভাবি থকা কথাটো সিদ্ধি হ'ল। আকৌ আহিলে, এইটো দেখিছেনে? ঐ লাগে তোক চাবি আকৌ এবাৰ, একদম এনেকুৱা জোৰে মাৰিম নহয়। তাৰপিছত নাই কেনেকৈ আহিছে চোৱা না, ইয়াক দিওঁৱেই চাব। কেলে দিম আকৌ, কেনেকৈ কামুৰিব আহিব আকৌ। মই ভাল এনেকৈ লং পেণ্ট পিন্ধি আছোঁ কাৰণেহে, নহ'লে উঠনি মোৰ ভৰিত আচুৰি দিলেহেঁতেন। পালি চাট, ভাল সেনেকৈ পাব লাগে। যা দুষ্ট নহয় তই, পা। তাৰপিছত কথাখিনি কি কৈ আছিলোঁ? তাৰপিছত তেওঁ আহিলে ধেমাজিলৈ। তাৰপিছত আহোঁতে ময়ো যিহেতু ধেমাজিতে সদায় আহি থাকোঁ, তাৰপিছত এতিয়া ঘৰলৈ লগতে আহিছোঁ। ফটো মাৰো লাগিয়ে আছে, হ'ব মাৰি লওঁ, তাৰপিছত আপোনালোকো দেখাম। হে গাইজ, কি খবৰ আপোনালোকৰ? মই এতিয়া কৰি আছোঁ তোমাৰ ঘৰলৈ। এতিয়া পথাৰৰ পৰা আহি পাইছোঁ। পৰিৱেশটো আপোনালোকক দেখাওঁ। অলপ ৰেকৰ্ডিং মানে আৰু চলাই আছে যে এই স্কুটি। আজি ভিডিঅ'টো সামৰণি মুনুৱে কৰিলে, যিহেতু স্কুটি মই চলাওঁ বুলি ক'লোঁ, তেওঁ সেইকাৰণে ভিডিঅ' কৰিবলৈ দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোৰ পৰা আপোনালোকে একো নিশিকে, হ'লেও মানে ভাল লাগিলে যে সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈও দিলোঁ, আমিও উপভোগ কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই, বাই বাই।